নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি মই আপোনালোকক লৈ যাম লখিমপুৰ বহুভাষিক কবি সন্মিলনলৈ। অসম ভিত্তিত অনুষ্ঠিত হোৱা লখিমপুৰ জিলাৰ বহুভাষিক কবি সন্মিলনত আহি উপস্থিত এয়া মই হৈছোঁহি। আজি ইয়াৰ বিভিন্ন অনুষ্ঠান আপোনালোকক দেখাই যাম। পুৱাৰ ভাগতে অনুষ্ঠিত হৈ গ'ল এখন আচলতে এখন শিশুসকলৰ দ্বিতীয়লাতে কবি সন্মিলন বহুভাষিক কবি সন্মিলন এয়া অনুষ্ঠিত হৈ থকাৰ কিছু মুহূৰ্ত আৰু বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন এই অনুষ্ঠানতে কবি হিচাপে আমন্ত্ৰিত হৈছিলোঁ ময়ো। কবি হিচাপে যদিও মোৰ একেবাৰে কনিষ্ঠ তথাপিও এই অনুষ্ঠানত উপস্থিত থাকিব পাৰি ভাল লাগিছিলে। এয়া আচলতে কি পৰিৱেশন কৰি থকা হৈছে আৰু অন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত মই এইবাৰ প্ৰথম অনুষ্ঠানত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। আৰু সেইকাৰণে সদায় সন্মান কৰিব যি নহওক, যিহেতু চাউণ্ডৰ বেলেগ কথা নাই, মই ওচৰৰ গীতটোকে আপোনালোকে হাত চাপে এনেকৈ কৰি মই গাই দিম আৰু ঠিক আছে। আৰু যিহেতু এটি গীত আৰম্ভ হ'বলৈ হ'লে এটা কবিতা হ'ব লাগিব আৰু কবিতাৰ পৰা এটা গীত হয় আৰু সেই কবিতাৰ পৰা মই এটা গীত কৈছোঁ। কবিতা চুৰি পকিয়া ফুলতে পৰিছে ঘূৰি ঘূৰি তোমাৰ বিদাস অবিদাস মনতে পৰিছে অবিদাস কাগজত চিঠি চিঠি উত্তৰ নিদিয়া বিদাস কথা ফেচবুকত জানো জানুৰে মোৰ জান ওই নারে আতুলি মোরা জিওরা তে লাগে বিদাস সুখিয়া। এই সভাতে উন্মোচন হৈছে মণিষা ভূঞাৰ এখন কাব্য সংকলন। যিহেতু বহুভাষিক কবি সন্মিলন ইয়াতে বিভিন্ন সাহিত্যিক কবিতাৰ ইয়াতে চৰ্চা হৈছে। পৰিৱেশন কৰা হৈছে। অনুষ্ঠানটিত উপস্থিত আছে বিভিন্ন নবীন প্ৰবীণ কবি। তেওঁলোকৰ সৈতে কেইখনমান আলোকচিত্ৰ ধৰি ৰাখিছিলোঁ। এতিয়া শুনিব মোৰ এটি কবিতা শূন্যতা। নমস্কাৰ। আজি বহুভাষিক কবি সন্মিলনৰ আবৃত্তিৰ মঞ্চত মোৰ কবিতাৰ শিৰোনাম শূন্যতা। কবিসকলে যদিও নিজৰ কবিতাৰ ৰাস্তাতে জীৱনৰ গান গায়,
কিন্তু শূন্যতা বা হতাশা নোহোৱাকৈ বহু সময়ত কবিতাৰ সৃষ্টি নহয়। গতিকে মোৰ কবিতাৰ মূল বিষয় শূন্যতা। আবৃত্তিৰ মঞ্চত কবিতাৰ শিৰোনাম শূন্যতা। কবি প্ৰিয়ংকা চৌহান। শূন্যতা। শূন্যৰ পৰা যদি আৰম্ভ হয় জীৱন, সেয়া হ'ব পাৰে এক অনন্যতাৰ নাম। কবিতা জীৱন বিচাৰি ফুৰা এই কবিৰ অসম্ভৱ হোৱাত হ'ব পাৰে এয়া জীৱন অৰ্থকাৰী জনৰ। পৰিধি বিচাৰি সংকীৰ্ণ হৈ গ'ল আন্তৰিকতা, সেই অপৰিধিৰ মাজৰ পৰিধিত আমি হ'ব পাৰোঁ এক ধূলিকণা মায়াবী সোণালী ক্ষণৰ। হ'ব পাৰোঁ সাক্ষী আমি বহু লোকৰ। তেন্তে কোনে কয় শূন্য মানেই সকলো শেষ? শূন্য মানেতো আৰম্ভণিৰ অন্য নাম, জীৱন মধুৰতাৰ আদৰোৱা এক অনুভৱিতা। ধন্যবাদ। বাইদেউক ধন্যবাদ জনাইছোঁ। আমি আকৌ ক্ষমা বৰুৱা ছাৰক কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুষ্ঠানটিৰ বিভিন্ন ভাল লগা মুহূৰ্ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু এখন মানপত্ৰ সম্বৰ্ধনা পত্ৰৰে মোক সম্বৰ্ধিত কৰা হ'ল। আৰু অনুষ্ঠানটিৰ মুখ্য আহ্বায়ক আচলতে সম্পাদক ৰূপজ্যোতি দাদাৰ সৈতে এখন ফটো লৈছিলোঁ অনুষ্ঠানৰ শেষত। অনুষ্ঠানটি মোৰ খুব ভাল লাগিলে, আপোনালোকৰ নিশ্চয় ভাল লাগিলে। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।